ধুই মেলি ৰেডি হৈ গ'লোঁ। এতিয়া বৰ্তমান ভাতটো খাই লওঁ। ৰাতিপুৱা ভাতটো খাই দিওঁ, কাৰণ লগৰজনী আছে মাকৰ পৰা তাক মানে থ'বগৈ লাগে, সেইকাৰণে জলদি ভাতটো খাই দিওঁ। এতিয়া বাজিছে 9:30। তাইক থৈ আহি লওঁগৈ। আজি ভাতটো খাই লওঁ প্ৰথমতে। আজি ভাতত আছে বিশেষ নাই, এইফালে দাইল আছে, এইফালে কণী, এইফালে আচাৰ আছে, এইফালে ৰাতিৰ মাংস আছে। খাই লওঁ গাইছ, অলপ পিছত লগ পাই আছোঁ। লগৰজনী মানে মাকুমত থৈ মেলি আহিলোঁ। অহাৰ পিছত মানে দিনটো অলপ বিজি থাকিবলগীয়া পৰিলে, সেইকাৰণে মই ভিডিঅ'টো আৰু কৰিব নোৱাৰিলোঁ। এতিয়া মই আপোনালোকক আজি দেখাব খুজিছোঁ, মই আজি গাহৰি মাংস পুৰা দেখাম আপোনালোকক। এইখিনি হৈছে গাহৰি মাংস ধুই ল'লোঁ, আৰু এইডালত মই গাহৰি মাংস পুৰিম। আপোনালোকে চাই থাকক, গাহৰি মাংস মই আজি পুৰি দেখাম আপোনালোকক। এতিয়া মই ইয়াত অকণমান নিমখ দি দিম। বোলে নিমখ অলপ দি দিছোঁ, বেছি নিদিওঁ, আৰু হালধি অলপ দি দিম। হালধি অকণমান দি দিওঁ, নহ'লে বেয়া লাগিব, খাই বগা বগা হৈ থাকিব। বেছি নিদিওঁ, অকণমান দি দিছোঁ। মই কিন্তু মিঠাতেল নিদিওঁ সানোতে। গাহৰিখিনি তেল থাকে যেতিয়া মই এইখিনি নিদিওঁ, গাহৰিত তেলটো। কিছুমানে তেল দিও লয়, মই তেলটো নিদিওঁ। মই এতিয়া দি দিছোঁ অকণমান নিমখ আৰু হালধি দি মই মিক্স কৰি লৈছোঁ। গাহৰিখিনি মই ইয়াত লগাই লৈছোঁ। ইমান খাই কি মজা লাগিব আজি গাহৰি পুৰিয়া। গাহৰি ষ্টিক হৈ গ'ল। এতিয়া মই পুৰোগে গাহৰি। জুইকুৰা নমালে নেকি? ৱাও, ভালে মই গাহৰিখিনি দি দিছোঁ। ইফালে গাহৰি লাহে লাহেকৈ সিজু হৈছে, আৰু অকণমান মানে বাকী আছে। গাহৰিৰ পৰা তেল ওলাই অলপ ফটা কৰি আছে। অলপ পিছতে হৈ যাব, আৰু ঘচকে খাই দিম, আৰু কাউচকে খাই দিম গাইছ। আৰু এইখিনি জুই দি দিলোঁ, আৰু এইখিনি আছে, আৰু অলপ মানে গাহৰি আছে বনাবৰ কাৰণে। সেইখিনি আপোনাৰ লগত দেখাই আছোঁ, চাই লওক। এতিয়া মই সেইখিনিতো গাহৰি পুৰিছোঁ। এইখিনি মই এতিয়া ভাজিম, আৰু জোল গ্ৰেভি টাইপৰ নকৰোঁ। এইখিনি মই শুকান কৰিম, শুকান। গেছটো জ্বলাই পিনি মই কেৰাহীটো পাতি দিলোঁ। কেৰাহীটো অকণমান গৰম মানে হৈ লওক, তাৰপিছত মই তেল দি দিম। তেল গৰম হৈ গ'ল। জ্বলাটো অকণমান বেছি দিছোঁ। আমাৰ ঘৰত চবেই জ্বলাটো অলপ বেছি খায়, সেইকাৰণে। হালধিখন দি দিলোঁ। গাহৰি ৰেডি হৈ গ'ল। এইফালে চাওক আপোনালোকে, গাহৰি পুৰা হৈ গ'ল। দেখিছে নাই দেখা জানো, মানে আন্ধাৰ হৈ আছে। চাওক, এইফালে গাহৰিৰ ষ্টিক ৰেডি। এতিয়া খাই লওঁ কেনেকুৱা লাগিছে। গাহৰি পুৰা হৈ গ'ল। এতিয়া মই খাই চাওঁ কেনেকুৱা লাগে।
প্ৰথমবাৰ মই পুৰিছোঁ গাহৰি মাংস। মানে খাইছোঁ, বেলেগে পোৱা খাইছোঁ, নিজে হাতে মানে খাই পোৱা নাই। আজি ফাৰ্ষ্ট নিজে বনাই খাইছোঁ। কি মজা! আহে অকলে অকলে খাই আছোঁ। আছে ভিতৰত মানুহ আৰু ওচৰত বহিও আছে, কিন্তু কেবেৰা আগত কেতিয়াও নোলায়। ভালে হৈ গ'ল মোৰ শুকান মাংস ৰেডি। বিলাহী দি দিলোঁ আৰু ধনিয়া দি দিলোঁ, গৰম মছলা অকণমান দি দিলোঁ, ধনিয়া পাউডাৰ অকণমান দি দিলোঁ। আলু দিয়া নাই মই। এইখিনি হৈ গ'ল, মাংস হৈ গ'ল। বনাই মেলি ৰেডি হৈ গ'লোঁ, এতিয়া খাব লাগে। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই।